শক্তি প্ৰদৰ্শন মানে আমাৰ যোৱা 4 তাৰিখ মাৰ্চত বৰমাত আমাৰ স্পেচিয়েল ডেলিগেট সেশন হৈছিল। ইয়াতে ডেলিগেটসকলৰ লগত আলোচনা কৰি পেলাই মানে সেই ডিচিশ্যনটো লোৱা হৈছে যে BTCৰ 40টা সমষ্টিত এবাৰকৈ ব্লক কমিটিবিলাকৰ লগত মানে ৰেলী কৰি পেলাই এটা মিটিং ল'ব লাগে, এনেকুৱা ডিচিশ্যন হৈছিল। এই হিচাপত আমি যোৱাকালিৰ পৰা কৰি আছোঁ। যোৱাকালি যেনিবা কোকৰাঝাৰৰ বাওখুংগ্ৰী আৰু আমাৰ চালাকাটি সমষ্টি দুটা হৈছিল, খুব ভাল। বাওখুংগ্ৰীও ভাল হৈছে, চালাকাটি সমষ্টিও ভাল হৈছে। আজি ইয়াত ধনশ্ৰীটো যিটো দেখিছোঁ একে বিৰাট ভাল। মুঠতে নিজে ওলাই আহা চবে, আমি মাথা নাই, আমি জাষ্ট আমি কৰ্মী সভা বুলি আমি কৈছিলোঁ, কিন্তু কৰ্মীৰ লগতে বহুত পাব্লিক ওলাইছে। ইয়াত আপোনালোকে দেখিছে, য'ত আমি 500-1000 এনেকুৱা এক্সপেক্ট কৰিছিলোঁ, ইয়াত 2500-3000 মানুহ আছে, 3000ত বেছি মানুহ আছে। তো আমাৰ আৰু নেক্সট প্ৰগ্ৰাম আমাৰ ইয়াত হৰিচিঙাত আছে। হৰিচিঙাতো এনেকুৱা গেডাৰিং হৈ আছে বুলি আমি শুনিছোঁ। মুঠতে আমাৰ এটাই কথা, 2024ত যিটো MP নিৰ্বাচন হ'ব সেইটো অলৰেডি ডিচিশ্যন লোৱা হৈছে সেইদিনা বৰমা মিটিঙতে, যে BPFে কোনো দলৰ লগত এলায়েন্স নকৰাকৈ আমি লোকসভা নিৰ্বাচনটো আমি খেলিম। এটা হ'ল ওদালগুৰি, আমি আশা কৰিছোঁ ওদালগুৰি হিচাপে একটা আৰু কোকৰাঝাৰ হিচাপে একটা, তো দুটা সমষ্টি। বেলেগ একো উদ্দেশ্য নাই। আজিৰ যিটো মিটিং বা যোৱাকালিৰ পৰা যিটো মিটিং মানে BTCত আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই মানে শান্তিৰ কাৰণে কাম কৰা বা একতাৰ কাৰণে কাম কৰা আৰু অঞ্চলৰ উন্নতিৰ কাৰণে আমি কেনেকৈ কাম কৰি যাম, এইবিলাক গোটেই কথাটো লৈ পেলাই আমি ৰেলী কৰিছোঁ। মুঠতে আমি বহি থকা নাযায়। এতিয়া 3 বছৰত আমি যিটো দেখিলোঁ মানে আমি ভাবিছিলোঁ ভাল কাম কৰিব এই চৰকাৰে, BTC চৰকাৰে, কিন্তু আজি আমি যিটো দেখিলোঁ মানে বহি থকা নাযায়, ক'বই লাগিব, উপায় নাই, পাব্লিকক জনাবই লাগিব। যিটো 3 বছৰত যিটো দেখিলোঁ একো নাই, জিৰ'। সেইকাৰণে আমি উপায় নাই, ওলাই আহিব লগা হৈছে আৰু আমি পাব্লিকক জনাম এই চৰকাৰে আজিৰ দিনত কি কৰিছে, কি কাৰাপশ্যন কৰিছে, কৰা নাই, কি কাম কৰিব পাৰিছে, পৰা নাই, এইবিলাক গোটেই কথা আমি জনাই আছোঁ, জনাই যাম। আৰু চবেই জানে অলৰেডি, জাষ্ট আমি ওলাই পেলাই কিছুমান কথা জাষ্ট এনকাৰেজ দিব লাগে পাব্লিকক, বাছ সেইটোৱে। নাই, ইভিকশ্যনটো আমি বিৰোধিতা কৰিমেই। আমাৰ চুক্তিত লিখা আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা। ইয়াত ইভিকশ্যনৰ কোনো প্ৰশ্ন নাহে, মাটিৰ পাট্টাহে দিব লাগে, ইভিকশ্যনৰ কোনো প্ৰশ্ন নাহে। ইয়াত বড়ো হওক, মুছলিম হওক, গাৰো হওক, ৰাভা হওক, চবেই ইয়াৰে মানুহ। 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে এইটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত লিখা আছে, সাংবিধানিকভাৱে এইটো কনষ্টিটিউশ্যনত আছে, সকলোৰে থকাৰ অধিকাৰ আছে। আৰু সেইকাৰণে মই কৈছোঁ আপোনালোকক জবৰদস্ত ইভিকশ্যন কৰিলেও কোনো জায়গাত যাব নালাগে, আমি নেক্সট দিনা আহি পেলাই আমি ঘৰ বনাই দিম। চৰকাৰ অহাটোতো বহুত সময় আছে, এতিয়া সংস্থাপন দিব নহয়, আমি ঘৰে বনাই দিম। সংস্থাপনটো কি কয় মই নাজানো। আমি মানে যদি আজি ইভিকশ্যন কৰিছে, অহাকালি আহি পেলাই আমি ঘৰটো বনাই দিম, একে ঠাইতে, একে জেগাতে, কোনো পলাব নালাগে। গৰম বতাহ অক্টোবৰৰ পৰা হ'ব, কালি এতিয়া লাইচেঞ্চটো ইলেকশ্যনত ঠিক 2 মাহমান 1 মাহমান আগত পাব পাৰিম। মই ইয়াত আগত নিদিব মোক। এতিয়া লাইচেঞ্চ পাইছে, মই গোটেই BTC এৰিয়াত ঘূৰি পেলাই মিটিং কৰিবৰ কাৰণে, কিন্তু গালিত দিয়াৰ লাইচেঞ্চ পোৱা নাই। BPFে অক্টোবৰত সেই মাছ গেডাৰিঙত পাৰ্টি মানে কেণ্ডিডেট ঘোষণা কৰিব। BPFে এইটোতো জানেই আপোনালোকে।